কৰোনা মহামাৰীৰ পৰা ৰক্ষা পাবলৈ হ'লে আমি মাস্ক চেনিটাইজাৰ ব্যৱহাৰ কৰিব লাগিব লগতে সামাজিক দূৰত্বও মানি চলিব লাগিব এই ভাষ্য আন্তঃৰাষ্ট্ৰীয় মানৱ অধিকাৰ পৰিষদৰ অসম ৰাজ্যিক মানৱ অধিকাৰ পৰিষদৰ কাৰ্যকৰী বৰ্ডৰ সভাপতি জ্যোতিষ বনিয়া আজি কামৰূপ মহানগৰ কামৰূপ ৰুৰেলৰ আমি বিভিন্ন অঞ্চল আজিৰ দিনটোত আমি ঘূৰিছোঁ বৰ্তমান আমি আহি বকো বিধানসভা সমষ্টি চমৰীয়া আমি উপস্থিত হৈ আমি বিভিন্ন প্ৰান্তত বিভিন্ন গাঁও অঞ্চলত আমি বিশেষকৈ দেখা পালোঁ মানুহৰ মাজত যোনটো সজাগতা মাস্কখনক লৈ হওক বা ছ'চিয়েল ডিষ্টেন্সিঙক লৈ হওক বা COVID-19ৰ আক্ৰান্তমূলক যোনবিলাক খা খবৰ সেই গাঁও অঞ্চলৰ মানুহৰ মাজত অকণমান এৱাৰনেছৰ অকণমান অভাৱ আছে মই দেখিছোঁ বিভিন্ন প্ৰান্তত উইদাউট মাস্ক উইদাউট এনি প্ৰটেকশ্যন তেখেতসকলে বাহিৰত নিস্বাৰ্থ মনেৰে ঘূৰি ফুৰিছে এনেকুৱাবিলাক কাম কাজ হ'ব নালাগে আৰু যি এই মুখলধাৰ বৰষুণৰ ফলত আজি আমি দেখা পাইছোঁ চমৰীয়া অঞ্চলত বিভিন্ন জেগাত আজি এই যি বৰষুণ সৃষ্টি হ'ল এই বৰষুণৰ ফলত আজি বিভিন্ন জেগাত আজি ধান খেতিৰ আমি কিছু নষ্ট হোৱা দেখিবলৈ পাইছোঁ ধান ধুনীয়াকৈ হৈ আছে এই ধানখিনি ইতিমধ্যে পানীৰ ফলত পানীত বুৰ গৈছে আৰু শস্য নষ্ট হৈছে কৃষকৰ যথেষ্ট ক্ষতিসাধন হৈছে এই ক্ষতিসাধনক লৈ আমি অনুৰোধ কৰিম কৃষি বিভাগৰ যিখিনি সা সুবিধা সৰ্বসাধাৰণ দুখীয়া কৃষকে পায় তেখেতসকলৰ যাতে প্ৰাপ্য আৰু অধিকাৰ তেখেতসকলে পাব লাগে আৰু আন্তঃৰাষ্ট্ৰীয় মানৱ অধিকাৰ পৰিষদৰ নেতৃত্বত আৰু বেংগলী ফেডাৰেশ্যনৰ সহযোগত আজি আমি কামৰূপ মহানগৰ আৰু কামৰূপ ৰুৰেলৰ বিভিন্ন প্ৰান্তত এই সজাগতামূলক আমি মানুহক ৰাস্তাতে হওক বজাৰতে হওক তেখেতসকলৰ দোকানত হওক য'ত যেনেকৈ আমি মানুহ পাইছোঁ য'ত আমি সজাগতাৰ অভাৱ দেখিছোঁ আমি এইখিনি কাম ইতিমধ্যে আমি কৰিবলৈ আৰম্ভ কৰিছোঁ ধন্যবাদ বাহিৰলৈ যেতিয়া ওলাব তেতিয়া মাস্ক পিন্ধি ওলাব এতিয়া পিন্ধি দিয়ক এখন লওক এটা আইতাকো এখন পিন্ধাই দিয়ক লওক পিন্ধক বাবা একটু পিন্ধা আরে থুতরিত মাস্ক লগালে নহব আরে থুতরিত নাক আছে নে মুখটো কত আছে হ্যাঁ ড্রাইভার বাবু থুতরিত লগালে কি হব মাস্ক কোনটো লাগে মাস্ক নোহোৱাকৈ আপুনি ওলাই আহিছে কৰোনা ভাইৰাছ চলি আছে গম পাইছে নে নাই হয় পাইছে এই কৰোনা ভাইৰাছৰ পৰা পৰিত্ৰাণ পাবলৈ মুখত আজি ঈদৰ দিনত বনিয়াৰ লগতে পৰিষদৰ কৰ্মকৰ্তা আৰু সদৌ অসম বাঙালী যুৱ ছাত্ৰ ফেডাৰেশ্যনৰ সভাপতি মহানন্দ চৰকাৰ দত্তৰ এক ব্যতিক্ৰমী প্ৰয়াস দেখা যায় কামৰূপ জিলাৰ বকুৰ বিভিন্ন এলেকাৰ লগতে চমৰীয়া নেউলদুৱা হাউলিটাৰী আদি এলেকাত পথৰ যাত্ৰীক ৰখাই মাস্ক চেনিটাইজাৰৰ ব্যৱহাৰ সামাজিক দূৰত্ব সম্পৰ্কে সজাগ কৰাৰ লগতে মাস্ক খাদ্য সামগ্ৰী আদি বিতৰণ কৰে দলটোৱে বকুৰ পৰা চিয়ামৰ ৰিপৰ্ট নিউজ 31 অসম